সকলক অসমৰ জনমানসত চিনাকি কৰাৰ যি প্ৰচেষ্টা, যি প্ৰয়াস, তাক মই শলাগ লৈছো। ভাল দিন আহিলে, ভাল দিন আহিলে, এটা জমিব একেলগে। ৰেডি? 1 2 3 গো। এবাৰ মই বিমানৰ সৈতে সুনিতাক বিচাৰিম। বিমান সুনিতাৰ যি জুটি খুব জনপ্ৰিয়, সাংঘাতিক ধৰণে গায় প্ৰতিটো জনপ্ৰিয় গীত।
ভরি 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 বাড়ি মোর বুকুতে বুকুটি পড়িতে জানা আমি গগর হই ঢালি 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 বাকি মোর ভিতে ওরে জাতি মোরে দেখা বুকুত মোর মোরে সই ও দেহা মনে করি সারে ও দেহা মনে করি সারে ওরে লই যাবা দুর্গা পূজাতে ঘুরি 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 ও তোর ঘর ঘরে কই মেরি মেনকা মেনকা দি ও মেউ কারাই ঘুরি দেই তোমার দি পাটি আমার সিটি ওই কাছে রহতে পুরি ও দেহা লাদেনে ভরতে ও দেহা ভূমি কম্প বুকুতে যাবি সুমাই ঘুরি 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 তোর ঘরতে ওলাই দি মেনকা দিল আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছো নিজ দেৱ সুখৰ কন্যা বিচাৰ অনুষ্ঠানলৈ এই অনুষ্ঠানৰ উদ্দেশ্যই আছিল ৰাজ্যৰ শিল্পী সমাজক ৰাজনৈতিক মহলক একত্ৰিত কৰা বহুজন ৰাজনীতিবিদে সহায়ৰ হাত আগবঢ়াইছে শিল্পী সমাজ আগুৱাই আহিছে বিভিন্ন দল সংগঠন আহিছে এই অনুষ্ঠান হয়তো টিভিত উপভোগ কৰিছে আজি ইয়াত সচৰাচৰ প্ৰত্যক্ষ কৰিছে কেনেকুৱা অনুভৱ আপোনাৰ আমি সাধাৰণ আৰ্টিষ্ট বিলাকৰ ইমান ফাংচনত নাহো কিন্তু জেনেৰেলি আজি যিটো অনুষ্ঠান এটা আনকমন অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি আজি যি বিশেষভাৱে সক্ষম শিল্পীসকলক আপোনালোকে মঞ্চ দিলে তাক আমি উৎসাহ জনাবৰ কাৰণে আৰু আপোনালোকৰ চেনেলক ধন্যবাদ জনাবৰ কাৰণে আমি উপস্থিত হৈছো আৰু মই তেওঁলোকক আজি নগদ 15,000 টকা তেওঁলোকৰ সুবিধাৰ কাৰণে আজি আগবঢ়াইছো আপোনালোকৰ স্থানীয় শিল্পী সুনিতা দাস অসমৰ বিভিন্ন মঞ্চত সুনিতাই সুন্দৰকৈ গীত পৰিৱেশন কৰিছে সুন্দৰ এটা কণ্ঠ আছে সুনিতা সংগ্ৰামৰ কাহিনীও আছে মই প্ৰথমে সুনিতাক আমন্ত্ৰণ জনাইছো Don't
গহপুৰৰ মহকুমা অধিপতি বাইদেউ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অনুষ্ঠান নিশ্চয় টিভিত উপভোগ কৰিছে আজি সচক্ষে প্ৰত্যক্ষ কৰিছে কেনেকুৱা অনুভৱ ব্যতিক্ৰমী আৰু হৃদয়স্পৰ্শী অনুষ্ঠান আৰু মই প্ৰথমতে নিউজ লাইভৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে ঐতিহ্যমণ্ডিত গহপুৰত আপোনালোক আহি উপস্থিত হৈছেহি আপোনালোকৰ অশেষ প্ৰচেষ্টাত আমাৰ যিসকল বিশেষভাৱে সক্ষম শিল্পী তেওঁলোকে উচিত মঞ্চ এটা পোৱা বুলি মোৰ অনুভৱ আৰু মই আশা কৰিছো পুনৰবাৰ আপোনালোক আহি আমাৰ গহপুৰত উপস্থিত হ'বহি এইবাৰ দুৰ্গম অঞ্চলত এই অনুষ্ঠানটি যেন হয় আপোনাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এইসকল শিল্পীৰ বাবে আজি দিছে এই নিশালৈকে যথেষ্ট শিক্ষাৰ্থীসকলো আছে ইয়াত আজি উপস্থিত থাকি অনুভৱ কেনেকুৱা অতি সুন্দৰ অনুভৱ বিশেষকৈ নিউজ লাইভে এই যিসকল বিশেষভাৱে সক্ষম শিল্পী সেই বিশেষভাৱে সক্ষম শিল্পীসকলক মৰ্যাদা প্ৰদানৰ এটা অনুষ্ঠান বুলি মই ভাবোঁ আৰু সুখৰ সংজ্ঞা বিচাৰি এতিয়া কেৱল মাত্ৰ এটা অনুষ্ঠান হৈ থকা নাই ই এটা আন্দোলনলৈ ৰূপান্তৰিত হৈছে আজি ইয়াত উপস্থিত থাকি কি অনুভৱ আৰু এইসকল শিল্পীক আগুৱাই নিবলৈ আপোনালোকৰ যথেষ্ট কৰণীয় দায়িত্বও আছে কি ক'ব বিশেষভাৱে আপোনাৰ উদ্যোগত যি অনুষ্ঠান এটা গঢ়ি আন্দোলনলৈ ৰূপান্তৰ হৈছে আৰু তাৰ যি সফলতা আমি দেখিছো যাৰ কাৰণে এখেতসকলক যি ধৰণে সন্মানৰ দৃষ্টিৰে চাইছে আৰু আপোনালোকে সেই পৰ্যায়লৈ লৈ অহাৰ বাবে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু মই সদায় এওঁলোকৰ লগত আছো যেতিয়াই প্ৰয়োজন হয় তেনেধৰণে ব্যক্তিগতভাৱে সহায় কৰি আহিছো আজি মই আনুষ্ঠানিকভাৱে মাত্ৰ টকা 10,000 এই মানে ল'ৰা ছোৱালীখিনিৰ বাবে মই আগবঢ়াইছো আশা কৰোঁ আপোনালোকে গ্ৰহণ কৰিব ধন্যবাদ ধন্যবাদ তেখেতে 10,000 টকা আগবঢ়াইছে আমি দান পাত্ৰত সেই ধন দিম যিহেতু এইসকল শিল্পীক পিছত বিতৰণ কৰিব মই ধন্যবাদ জনাইছো আপোনালোকক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো